সকল আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ সানু এডুকেশ্যন আসাম চেনেললৈ। বন্ধুসকল, আজি আপোনালোকৰ বাবে লৈ আহিছোঁ মেঘ ৰাশি 2023 চনৰ বাৰ্ষিক ৰাশিফল। মেঘ ৰাশিৰ ব্যক্তিসকলৰ 2023 বৰ্ষত চাকৰি, ব্যৱসায়, বিবাহ, শিক্ষা, স্বাস্থ্য আৰু ভৱিষ্যতৰ বিষয়ে। বন্ধুসকল, আহকচোন জানো মেঘ ৰাশিৰ 2023 বৰ্ষৰ কিদৰে যাব। তাৰ আগতে আপোনালোকে আমাৰ চেনেলটো এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰি লোৱা নাই, নিশ্চয় ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো যদি ভাল লাগে নিশ্চয় লাইক এটা কৰি দিব। বন্ধুসকল, আহকচোন জানো মেঘ ৰাশিত শনিয়ে 17 জানুৱাৰীত কুম্ভ ৰাশিত প্ৰৱেশ কৰিব, যিটো হৈছে আপোনাৰ দ্বাদশ গৃহৰ লক্ষণ। ইয়াৰ পিছত বৃহস্পতিয়ে 22 এপ্ৰিলত প্ৰথম গৃহত আপোনাৰ ৰাশিত প্ৰৱেশ কৰিব আৰু তাৰ ৰাহুক সংযুক্ত কৰিব। ই গুৰু চণ্ডাল যুগৰ সৃষ্টি কৰিব আৰু ৰাহু মেঘ ৰাশিৰ পৰা বাহিৰলৈ যাব আৰু 30 অক্টোবৰত মীন ৰাশিত প্ৰৱেশ কৰিব। মেঘ ৰাশিৰ লোকসকলে 2023 চনৰ জীৱনৰ বিভিন্ন দিশত সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব, কিয়নো এই বছৰটো আপোনাৰ বাবে এক গুৰুত্বপূৰ্ণ বছৰ। কেইটামান ক্ষেত্ৰৰ বাহিৰে আপুনি জীৱনৰ প্ৰায় সকলো ক্ষেত্ৰতে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব, যি আপোনাৰ সফলতাৰ অধিক উচ্চৰ আৰোহণ কৰাত সহায় কৰিব। মেঘ ৰাশিফল 2023 অনুসৰি মেঘ ৰাশিৰ লোকসকল গভীৰ চিন্তাত থাকিব আৰু কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'বলৈ অসুবিধা পাব। আপোনাৰ ৰাশিত ৰাহুৰ উপস্থিতিয়ে আপোনাক অলপ স্বৈৰাচাৰী কৰি তুলিব আৰু আপুনি আপোনাৰ চাৰিওফালে চলি থকা সকলোখিনি উপেক্ষা কৰাত ব্যৰ্থ হ'ব। ইয়াৰ বাবে আপুনি অত্যাধিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব, যি আপোনাৰ চাৰিওফালে থকা লোকসকলৰ সৈতে আপোনাৰ সম্পৰ্ক বেয়া কৰি তুলিব পাৰে। 2023 চনৰ শেষাৰ্ধটো আপোনাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব। এই সময়ছোৱাত আপুনি আপোনাৰ কেৰিয়াৰ সফলতা প্ৰাপ্ত কৰিব পাৰিব। বন্ধুসকল, আহকচোন জানো মেঘ ৰাশিৰ 2023 চনৰ প্ৰেমৰ বিষয়ে। বন্ধুসকল, 2023 চনত মেঘ ৰাশিৰ লোকসকলে প্ৰেম সম্পৰ্কীয় বিষয়ত শক্তিশালী হৈ থকা দেখা যায়। আপুনি এটা সম্পৰ্কত নিষ্ঠাবান হৈ থাকিব আৰু আপোনাৰ প্ৰিয়জনৰ সৈতে আপোনাৰ জীৱন অতিবাহিত কৰিবলৈ উৎসাহিত হ'ব। আপুনি 2023 চনত আপোনাৰ সংগীক বিবাহৰ প্ৰস্তাৱ দিব পাৰে আৰু বছৰটো শেষলৈ আপুনি আপোনাৰ জীৱনৰ প্ৰেমৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰো যথেষ্ট সম্ভাৱনা আছে। যদি আপুনি অবিবাহিত, তেনেহ'লে এপ্ৰিল আৰু আগষ্ট মাহৰ ভিতৰত আপুনি বিশেষ কাৰোবাক লগ পোৱাৰ সুযোগ লাভ কৰিব, যি পিছলৈ আপোনাৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ অংগ হ'ব। বৈবাহিক জীৱনত সমস্যা থাকিব পাৰে, কিয়নো ৰাহু কেতুৰ প্ৰভাৱৰ ফলত উত্তেজনা সৃষ্টি হ'ব, কিন্তু এপ্ৰিলৰ পিছত বৃহস্পতিৰ অনুগ্ৰহে সকলোখিনি ভাল কৰিব আৰু তাৰ পিছত অক্টোবৰৰ পিছত ৰাহুৱে ৰাশি সলনি কৰিব। তাৰ পিছত 2023 চনত অন্তিম 3 মাহ সুন্দৰভাৱে যাব। বন্ধুসকল, আহকচোন জানো মেঘ ৰাশিৰ কেৰিয়াৰৰ বিষয়ে। মেঘ ৰাশিৰ কেৰিয়াৰ ৰাশিফল 2023 চন অনুসৰি মেঘ ৰাশিৰ লোকসকলে কেৰিয়াৰ ক্ষেত্ৰত যথেষ্ট ভাল ফলাফল লাভ কৰিব। বছৰটোৰ আৰম্ভণিৰ পৰাই আপোনাৰ কেৰিয়াৰৰ সঠিক পথত থাকিব। আপোনাৰ কেৰিয়াৰৰ ক্ষেত্ৰত 2022 চনৰ আপোনাৰ মনত থকা সকলো প্ৰত্যাশা 2023 চনৰ পূৰ্ণ হ'ব। কৰ্মক্ষেত্ৰত আপুনি সন্মুখীন হৈ থকা সমস্যাবোৰ দূৰ হ'ব। আপুনি আপোনাৰ জ্যেষ্ঠ সহযোগী আৰু সহকৰ্মীৰ সমৰ্থনত লাভ কৰিবলৈ সক্ষম হ'ব। আপুনি আপোনাৰ কামত ভাল প্ৰদৰ্শন কৰিব পাৰিব আৰু মাৰ্চ আৰু আগষ্টৰ মাজত আপোনাৰ পদোন্নতি লাভৰ সম্ভাৱনা থাকিব। লাভ পদোন্নতিৰ লগতে আপুনি ভাল দৰমহাও লাভ কৰিব আৰু আপুনি নিজক লৈ গৌৰৱান্বিত হ'ব। ব্যৱসায়িক অংশীদাৰিত্বৰ বাবে বছৰটো উত্থান পতনেৰে পৰিপূৰ্ণ হ'ব। জানো আহকচোন মেঘ ৰাশিৰ পাৰিবাৰিক বিষয়ে। বন্ধুসকল, মেঘ ৰাশিৰ পাৰিবাৰিক ৰাশিফল 2023 অনুসৰি মেঘ ৰাশিৰ লোকসকলৰ বাবে এই বছৰটো পাৰিবাৰিক উত্থান পতনৰ মাজেৰে আৰম্ভ হ'ব।
আপুনি কামত যথেষ্ট ব্যস্ত হৈ থাকিব আৰু আপোনাৰ পৰিয়ালক সময় দিব নোৱাৰিব। এয়াও সম্ভৱ হ'ব পাৰে যে কামৰ প্ৰতিশ্ৰুতিৰ বাবে আপুনি আপোনাৰ পৰিয়ালৰ পৰা আঁতৰিবলগীয়া হ'ব পাৰে। এই পৰিস্থিতিটোত আপোনাৰ পৰিয়ালৰ বাবে যথেষ্ট জটিল হ'ব, কিন্তু বছৰৰ মাজভাগলৈ আপুনি আপোনাৰ পৰিয়ালৰ প্ৰতি মনোযোগ দিবলৈ আৰম্ভ কৰিব। মেঘ ৰাশিফল 2023 অনুমান কৰিছে যে ঘৰত শুভ কামৰ আয়োজন হ'ব আৰু একাদশ গৃহত শনি আৰু প্ৰথম গৃহত বৃহস্পতি প্ৰৱেশৰ লগে লগে পৰিয়ালৰ সদস্যসকলৰ মাজত শান্তি আৰু সম্প্ৰীতি বিৰাজ কৰিব। জানো আহকচোন মেঘ ৰাশি ব্যৱসায়ৰ বিষয়ে। 2023 চনত মেঘ ৰাশিৰ ব্যৱসায় ৰাশিফল 2023 অনুসৰি এই বছৰটো মেঘ ৰাশিৰ ব্যৱসায়ীসকলে উত্থান পতনেৰে ভৰা বৰ্ষ হ'ব। বছৰটোৰ আৰম্ভণিতে মংগল গ্ৰহ আপোনাৰ দ্বিতীয় গৃহত আৰু কেতু সপ্তম গৃহত এক পঞ্চমগামী অৱস্থাত উপস্থিত থাকিব, যি ব্যৱসায়ৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰিব। আপোনাৰ আক্ৰমণাত্মক আচৰণ আৰু ব্যৱসায়িক অংশীদাৰীসকলৰ সৈতে সমন্বয়ৰ অভাৱে আপোনাৰ ব্যৱসায় দুৰ্বল কৰি তুলিব পাৰে। অৱশ্যে নতুন উদ্যোগীসকলে বছৰৰ মাজভাগৰ অৰ্থাৎ জুনৰ পৰা নৱেম্বৰলৈ এছোৱা ভাল সময় উপভোগ কৰিব পাৰিব আৰু আপোনাৰ ব্যৱসায় বৃদ্ধি হ'ব। মেঘ ৰাশিৰ সম্পত্তি আৰু বন্ধুসকল, 2023 চনত মেঘ ৰাশিৰ সম্পত্তিৰ ৰাশিফল 2023 অনুসৰি শনি 17 জানুৱাৰীত আপোনাৰ একাদশ গৃহত প্ৰৱেশ কৰিব আৰু 22 এপ্ৰিলত বৃহস্পতিও আপোনাৰ ৰাশিত প্ৰৱেশ কৰিব। এই সময়খিনি আপোনাৰ বাবে ভাল হ'ব, কিয়নো আপুনি এই সময়ছোৱাত এটা স্বাৱৰ সম্পত্তি ক্ৰয় কৰাৰ সুযোগ লাভ কৰিব পাৰে। মে' মাহত শুক্ৰই আপোনাৰ ওপৰত আশীৰ্বাদ প্ৰদান কৰিব, কিয়নো এই বাহনৰ হিতাধিকাৰী আপুনি নিজৰ বাবে এখন ধুনীয়া বাহন ক্ৰয় কৰিবলৈ সক্ষম হ'ব। এই ক্ৰয়ৰ অন্যান্য শুভ গ্ৰহবোৰে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। আহকচোন জানো মেঘ ৰাশিৰ স্বাস্থ্য সম্পৰ্কীয় বিষয়ে। বন্ধুসকল, 2023 চনত মেঘ ৰাশিফল প্ৰকাশ কৰা মতে বছৰটোৰ আৰম্ভণিৰ সময়ছোৱা স্বাস্থ্যৰ ক্ষেত্ৰত মেঘ ৰাশিৰ লোকসকল দুৰ্বল হৈ থাকিব। আপোনাৰ ৰাশিত ৰাহুৰ সপ্তম গৃহত, কেতুৰ দ্বিতীয় গৃহত আৰু পঞ্চমগামী মংগল দশম গৃহত শনি আৰু শুক্ৰৰ সংযোজন আৰু দ্বাদশ গৃহত বৃহস্পতি, এই সকলোবোৰ গ্ৰহৰ স্থিতি আপোনাৰ স্বাস্থ্যৰ বাবে প্ৰতিকূল প্ৰমাণিত হ'ব। সেয়েহে জানুৱাৰীৰ পৰা আগষ্ট মাহলৈকে আপুনি নিজৰ স্বাস্থ্যৰ বিষয়ে যত্ন ল'ব। মে' আৰু জুলাই মাজৰ সময়খিনি স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা সুবিধাজনক নহয়। এই সময়ছোৱাত জ্বৰ, টাইফয়েড বা ভাইৰাছজনিত সমস্যাই আপোনাক অসুবিধাত পেলাব পাৰে। আগষ্টৰ পিছত আপোনাৰ স্বাস্থ্যৰ অৱস্থা উন্নতি হ'ব। আহকচোন জানো মেঘ ৰাশিৰ 2023 বৰ্ষত প্ৰতিকাৰসমূহ। আপোনালোকে এইখিনি প্ৰতিকাৰ কৰক, আপোনালোকে নিশ্চয় ভাল হ'ব। বন্ধুসকল, মঙলবাৰে আপুনি হনুমান চালিচাৰ সৈতে বজৰং বাণ পাঠ কৰিব লাগিব। বন্ধুসকল, বুধবাৰে সন্ধিয়া এটা ধৰ্মীয় স্থানত ক'লা তিল দান কৰিব পাৰে। ঘৰত মহামৃত্যুঞ্জয় যন্ত্ৰ স্থাপন কৰক আৰু ইয়াক দৈনিক উপাসনা কৰক। হালধীয়া চাউল ৰান্ধক আৰু বৃহস্পতি আৰু দেৱী সৰস্বতীৰ উপাসনা কৰক, লগতে তেওঁলোকৰ প্ৰতি সেৱা জনাওক। বন্ধুসকল, যদি সম্ভৱ বৃহস্পতিবাৰে উপবাস পালন কৰক আৰু গা ধোৱাৰ পিছত দৈনিক আপোনাৰ কপালত হালধি আৰু কেশৰ প্ৰয়োগ কৰক। বন্ধু বান্ধৱীসকল, আজিলৈ ইমানেই। যদি ভাল লাগিলে নিশ্চয় ভিডিঅ'টো লাইক এটা কৰি দিব আৰু আমাৰ এই চেনেলটো নিশ্চয়